কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি ছিংগাপুৰত আমি পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিলোঁ। এতিয়া আকৌ নতুনকৈ ৰাইজৰ পৰা দাবী আহিছে যে নহয় আমি অসমতো পোষ্টমৰ্টেম কৰিব লাগে। নিয়মমতে ছিংগাপুৰৰ দৰে ৰাষ্ট্ৰ এখন যাৰ কাৰো তেওঁলোক নন বায়াছ, তেওঁলোকে জুবিন গাৰ্গক বা হিমন্ত বিশ্ব শৰ্মাক বা পবিত্ৰ মাৰ্ঘেৰিটা গৰিমা গাৰ্গক ক'তো নাজানে। গতিকে ছিংগাপুৰৰ দৰে নিৰপেক্ষ ৰাষ্ট্ৰ এখনত পোষ্টমৰ্টেম হোৱাটো আচলতে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ, কাৰণ তাতে তেওঁলোকক কোনেও মটিভেট বা ইনভলভ বুলি ক'ব নোৱাৰে। কিন্তু যি নহওক, আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই, আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটা কুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ, বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অট'পছি বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম। আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ চিডিউলটো অলপ বদলি হৈ যাব। এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ আমি পোষ্টমৰ্টেম কৰিম। আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম। আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলোঁ যে আমাৰ এখন এম্বুলেঞ্চত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব। ফেমিলিয়ে আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ, 85 পিপল। চ' এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্ল'জ 85, তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব, আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম। আৰু বাকী আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ। যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে 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 তেখেতক আমি লৈ আহিছিলোঁ, তেনেকৈ লৈ আহিম। ৰাস্তাৰ দুয়োফালে মানুহ থাকিব, শেষ শ্ৰদ্ধা জনাব খুজিব, তাত কোনো অসুবিধা নাই। আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষকৃত্যৰ কাৰণে আমি ঠিক কৰিছোঁ তালৈকে আমি লৈ আহিম। ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে। আমি কেইগৰাকীমান ব্যক্তিক মাত্ৰ এই অনুষ্ঠানত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম।
অসমৰ বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী তেওঁ থাকিব, মুখ্যমন্ত্ৰী থাকিব, অসম বিধানসভাৰ অধ্যক্ষ থাকিব, লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম, অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম, সদৌ অসম ছাত্ৰ সন্থাৰ দুজনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে, আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ, মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব, আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব। সেই সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব। জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব। বাকী আমি যিটো ফিল্ম ফেটাৰ্নিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম। তাৰ বাদে আমি বাকী কোনো VVIP বা VIPক আমি নিমন্ত্ৰণ জনোৱা নাই। কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব। আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু দায়িত্বত থাকিব। বাকী সকলেও যোনে যেনেকৈ আগতে গৈ চকীত বহিব পাৰে তেনেকৈ বহিব। আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰোঁ। শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অস্থি বুলি কয়, অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ড অভাৰ কৰি দিম। আৰু ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম। আৰু যিটো জাগাত বা যিটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ৱাল দি তাক বন্ধ কৰি দিম, যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটোত অসুবিধা কৰিব নোৱাৰে। আৰু আমি আশা কৰোঁ যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ৱালৰ কামো আৰম্ভ কৰি দিব পাৰিম। আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব। আৰু কঠোৰ নহয়, অত্যন্ত কঠোৰ হ'ব। ৰাতি কালি 2 বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়াহ'লে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ। will not allow anybody to take the law into their own hands. আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে। আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছোঁ। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব। কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিলে। সেইকাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফি যেনেকৈ কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে। উইল টেক ষ্ট্ৰং এণ্ড ষ্ট্ৰিকেষ্ট পচিবল একশ্যন। কাৰণ এই ল'ৰাকেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে। এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয়। আৰু এই কথাবিলাক এতিয়া আমি
অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to ZUBEEN or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CIDত আহি আপোনালোকৰ যি তথ্য আছে ইউ গিভ ইউৰ ষ্টেটমেণ্ট এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেণ্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে এই কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নল'ব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেতিয়াহ'লে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰোঁ আমি তেওঁলোকক একমডেট কৰিম আমাৰ লেটাৰ ৰগেটৰী ছিংগাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে যাতে ছিংগাপুৰে আমাক কোঅপাৰেট কৰে আৰু অসম আৰক্ষীৰ দল এটাও ছিংগাপুৰলৈকে যাব ছিংগাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনা নিশা বা পিছদিনাৰ যি বোলে কিবা আছিল হা সো আমি ছিংগাপুৰৰ পৰাও যিমান তথ্য পাৰোঁ আমি আহৰণ কৰিম আৰু খুব সোনকালে ছিংগাপুৰতো অসম আৰক্ষী দল এটা উপস্থিত হ'ব সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে ইফ ইট ইজ নট স্পেকুলেশ্যন তেওঁলোকৰ লগত তথ্য আছে তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CIDত আপোনালোকৰ ষ্টেটমেণ্ট দিয়ক আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম মই আকৌ এবাৰ ক'ম যে জুবিনে অসমক প্ৰাণ ভৰি ভাল পাইছিলে বিশেষকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিৰ কাৰণে জুবিনৰ সহমৰ্মিতা অত্যন্ত মানৱীয় আছিলে গতিকে এই গোটেই পৰিস্থিতিটোত আমাৰ দৰিদ্ৰ ব্যৱসায়ীসকল যাতে কোনো কাৰণতে তাৰ পণবন্দী হ'ব নালাগে তাৰ বাবে মই আকৌ এবাৰ সকলোকে অনুৰোধ জনাম আপোনালোকে যদি কিবা খুদিব on the autopsy part there has been a public demand so you are going to that is not a public demand there is a demand by certain people like Akhil Gogoi and but because after a autopsy is done by Singapore and a most neutral country there should not have been new demand but as government we are trying to accommodate those demands যাতে পিছত এবিলাকক লৈ এটা বিতৰ্ক কৰা নহয় মই ছিংগাপুৰৰ পৰা কেতিয়া আহিব কেনেকৈ আহিব ইমানটো মোৰো পাৱাৰ নাই সুধিবৰ কাৰণে গতিকে ইমান কথা মই তেওঁলোকেতো মই ফোন কৰিলে ফোনো নধৰিব গতিকে তেওঁলোকক লেটাৰ ৰগেটৰী দি যিটো নিয়ম আছে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন বিচৰাৰ এটা নিয়ম আছে এই নিয়মৰ মাজেৰে আমি খোজ কাঢ়িব লাগিব Mr. Chief Minister সাধাৰণ লোকে পাৰ্থিৱ শৰীৰৰ লগত খোজকাঢ়ি যাব পাৰিব ৰাস্তাৰ দুইফালে থিয় হৈ থাকিব পাৰিব গতিকে সাধাৰণ লোকৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰতিবন্ধকতা নাই খালি এটাই প্ৰতিবন্ধকতা আছে যে গাড়ী লৈ নাযাব কালি ৰাতি আজিৰ পৰা ইনফেক্ট আমি ৰাস্তাটোত গাড়ী চলোৱা বন্ধ কৰি দিছোঁ ট্ৰাক আদি কালি আমি গাড়ীও যোন যাব খুজিছে তেওঁলোকক আমি আমচিং যোৰাবাটৰ ৰাস্তা দি যাব কৈছোঁ সেই ৰাস্তাটো যাতে এভয়েড কৰে আমি ভেহিকুলাৰ ট্ৰেফিক মুভমেণ্ট কালি 4টা বজালৈকে আমি কমপ্লিট বন্ধ কৰি দিছোঁ ৰাস্তাটো সৰু বৰ সব গাড়ী এতিয়া কি জানি বন্ধ হৈয়ে গৈছে অলৰেডি স্যার কালি অলপ লিমিটেড ক্ৰাউডৰ কথা আপুনি 5000 মান মানুহৰ কথা কৈছিল লিমিটেড ক্ৰাউডৰ কথা নহয় ক্ৰাউডটো মই কণ্ট্ৰোল কৰিব নোৱাৰোঁ মই কৈছোঁ যে ফিল্ডখনত 500 পৰা 7000 মানুহ বহিব পাৰিব বাকী মানুহবোৰতো এনেকুৱা নহয় যে কমপ্লিট বহি থাকিব কোনোবা আহিব কোনোবা যাব ইট উইল বি এ 3 hours ceremony
আজি তেওঁলোকৰ পূজাৰীসকলেও গৈ চাই আহিছে হাইৱেটো আমি বন্ধ কৰি থৈ দিম টেলিভিশ্যনতো লাইভ টেলিকাষ্ট হ'ব DIPRে আপোনালোকক ফিড দিব গতিকে আপোনালোকে ফিড ব্যৱহাৰ কৰিব পাৰিব আৰু বিভিন্ন জায়গাত আমি ডিসিসকলক কৈছো যে স্ক্ৰিন ৰাতিপুৱা সানত দেখা পোৱা নাযাব সেইকাৰণে বিভিন্ন জায়গাত টেলিভিশ্যন আদি আজিও মই সংঘ ক্লাব আদি অনুৰোধ কৰিছো যে গাঁৱত টেলিভিশ্যন লৈ পেলাই জুবিনক শেষ কৃত্যটো দেখুৱাব পাৰে গুটেখিনি Mr. Chief Minister আপোনালোকক এটাই কথা তাত মই দিছে মিডিয়া বা কিবা বুলি মই বিশেষ মানে মই একো ব্যৱস্থা ল'ব তাত মোৰটো হাতত কোনো ক্ষমতা নাই যেটো পৰিবেশৰ সৃষ্টি হয় গতিকে মিডিয়াৰ কাৰণে স্থান এটা ৰখা হৈছে মিডিয়াৰ অভিভেন আদি যে তাত যাব পাৰিব মই ভাবা নাই 6টা ড্ৰোন আমি কৰিছো গতিকে আপোনালোকে DIPRৰ লগত যোগাযোগ কৰক কিন্তু মিডিয়াৰ কাৰণে তাত আমি স্পেশাল জায়গাত আমি কৰো যাবৰ কাৰণে আপোনালোক যাব পাৰে বাট মোৰ ৰিকুৱেষ্ট হ'ব যে আপোনালোকে মৰ্নিংতে যাব বিফৰ ডোন্ট একম্পেনি দা প্ৰসেছনৰ লগতো খোজকাঢ়ি যাব পাৰে কিন্তু মিডিয়াৰ ভেহিকল গলে আমি আপত্তি নকৰো কিন্তু মিডিয়াৰ গাড়ীখন পাৰ্ক ক'ত কৰিব হেতু আপোনালোকে সিদ্ধান্ত লৈ ল'ব স্যার যেহেতু মৰণোত্তৰ পৰীক্ষা সিংগাপুৰতো কৰা হ'ল ইয়াতো কৰা হ'ল আৰু এটা দাবী উত্থাপন হৈ আছে যে বিশেষজ্ঞ সমিতি এখন গঠন কৰাৰ কথা কৈছে কৰি দিব পাৰে তাতো কৰি দিয়ক বিশেষজ্ঞৰ নাম দিয়ক আমি গঠন কৰি দিম বিশেষজ্ঞ মানে কিহৰ মানে পোষ্টমৰ্টেম ৰিপৰ্টটো যাতে তন্নতন্নকে চাব পাৰে চিকিৎসকৰ দল তন্নতন্নকৈ যদি আমাৰ মেডিকেল কলেজে সকলো পোষ্টমৰ্টেম তন্নতন্নয়ে কৰি কৰে যদি কোনোবা আপোনালোকৰ বিশেষজ্ঞৰ কিবা নাম আছে তৎকালীনভাৱে আমাক দি দিয়ক বিজয় হাজৰিকাক অলপ পিছতে পঠাই দিয়ক আমি হেতু গঠন কৰি দিম মানে স্যাৰ এটো মোৰ মানে ব্যক্তিগত প্ৰশ্ন নহয় এটো প্ৰত্যেকটো মানে সোশ্যাল মিডিয়া কৰা মানুহবিলাকে ভাবিছে যে দুখীয়া মানুহজনৰ পোষ্টমৰ্টেমটো তন্নতন্নকৈ কৰা নহয় সকলো পোষ্টমৰ্টেম তন্নতন্ন কৰিয়ে কৰা হয় আৰু ভিডিওগ্ৰাফি কৰা হয় ভিসেৰাটো ৰাখি দিয়া হয় আৰু পোষ্টমৰ্টেম সদায় আমি আন্ডাৰ দা ভিডিওগ্ৰাফি কৰোঁ গতিকে আপোনালোকে জুবিন গাৰ্গক কোনটো ফালে লৈ যাব খুজিছে এইটো আপোনালোকে জানিব কিন্তু মই জানো যে আমি বিশেষজ্ঞ বুলি ক'লে অসমত বিশেষজ্ঞ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰখিনি তাৰ লগত বিশেষজ্ঞ মই এইমছকো যোগ কৰি দিছো গতিকে আপুনি যাৰ হৈ প্ৰশ্ন খুদিছে তেওঁৰ যদি মনত কোনোবা বিশেষজ্ঞৰ নাম আছে আমি যোগদান কৰি দিব লাগে পিজুজ হাজৰিকাক আপোনালোকে জনাই দিব আমি তেখেতসকলকো মাতি লম খালি 1 ঘণ্টা মানৰ ভিতৰতে বিশেষজ্ঞৰ নাম দিব Mr. Chief Minister, if you can clarify in terms of what made the state government decide that there should be another postmortem. Number you see there is a I myself is a big fan of Zubeen and I personally I feel that he should be above controversy the way because the postmortem report cannot be better than Singapore in Guwahati because they are technically much better place than Guwahati. So I personally did not wanted to encourage cutting of his body. You know how postmortem is done. But still, as a chief minister, I cannot go by my own emotion. I have to take decision on the basis of mitigating circumstances. So as there is demand, and I have seen 1 or 2 leading people has also raising this demand. So we have decided to accept the demand and morning it will take 2 hours. We will go through the process. And his family also consented. His wife, I discussed with his wife through Pavitra and the family has also said that okay, let it be done. We have no problem. Also in terms of the CID investigation, now you're going to reach out to the authorities in Singapore. You see, I cannot reach out to Singapore. There is a procedure of Interpol how to reach out. So we have to follow that procedure. We have to move to the Guwahati court. The Guwahati court will issue a letter rogatory. So on that, with that letter rogatory, our people will go to Singapore, and I believe that Singapore will cooperate. তেওঁলোকৰ আজি পুৰোহিত গৈছিলে আৰু পৰিয়ালৰ পৰাও কেইবাজনো ব্যক্তি গৈছিল প্ৰথম
তেওঁলোকে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে আমি যিটো স্থান নিৰ্বাচন কৰিছোঁ দে আৰ ভেৰি হেপী যে হয় এটা খুব ভাল স্থান এটা নিৰ্ধাৰণ কৰা হৈছে পুৰোহিতে এখন ডাঙৰ তালিকা দিছে কি বস্তু লাগিব নালাগিব আমি ব্যৱস্থা কৰিছোঁ আৰু মুখাগ্নি কোনে কৰিব অবভিয়াছলি মই প্ৰশ্নটো সোধা নাই আৰু হয়তো ৰাতিপুৱালৈকে গম পাব বা আপোনালোকেও সাংবাদিক হিচাপে ঘৰত সুধি ল'ব পাৰিব মই আৰু ইমান ডিটেইলছলৈকে যোৱা নাই কিন্তু দেউতাক যথেষ্ট অসুস্থ আৰু গোটেই যোৰহাটলৈকে নিনিয়াৰ গোটেই কথাটোৱে পৰিয়ালে কয় যে দেউতাকৰ কাৰণে দেউতাক ইমান দূৰ যাব নোৱাৰে স্যাৰ যোৰহাটৰ প্ৰগ্ৰামটো এজ ইট ইজ আছে যেনেকা কালি কৈছিলে আপুনি 13 দিনৰ দিনাখন যিটো অনুষ্ঠান সেইটো যোৰহাটত হ'ব 11 দিন আৰু 13 দিন দুটা অনুষ্ঠান হয় 13 দিনৰ অনুষ্ঠানটো তাত হ'ব সিদিনাখনেই চিতাভস্ম আমি যোৰহাটলৈকে লৈ যাম আৰু গোটেই অনুষ্ঠানটো চৰকাৰে কৰিব আৰু জুবিনৰ পৰিয়ালে তাত অংশগ্ৰহণ কৰিব ইনক্লুডিং জুবিনছ ৱাইফ চক আপোনালোকে জানে যে ধৰক যোৰহাটতে মই নিজেও বিচাৰিছিলোঁ তাত এটা আৰ্গুমেণ্ট আছিল যোৰহাটত কৰাৰ কাৰণে মই প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰোঁ কিন্তু এপিলটোক ডিমাণ্ডলৈকে কনভাৰ্ট কৰাটো সেইটো উচিত নহয় আৰু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই গোটেই ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে আৰু এইটো বহুত ঠিক নহয় মই অখিল গগৈকো বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেওঁক যদি সঁচাই লাগে যোৰহাটত নিবৰ কাৰণে অখিলে গৰিমাৰ মই এইটোকে কৈছোঁ না 2 ঘণ্টাৰ বাবেতো নিব নোৱাৰি তাততো গ'লে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোঁতে আহিব লাগিব এইটোতো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে সামাজিক মাধ্যমত বিবৃতিটো দিয়াৰ ইয়াৰ কোনো কথা নাই অখিল গগৈয়ে গৰিমাৰ লগত কথা পাতিব পাৰে দুইজনে সিদ্ধান্তটো লৈ আমাক জনালে হ'ল যোৰহাট নিনিব কোনে খুজিছে চৰকাৰেইতো প্ৰথম প্ৰস্তাৱ দিছে সৰু সজাইত প্ৰথম বাইটটো ময়ে দিছোঁ তেতিয়া যোৰহাটৰ পৰা কোনেও দাবী কৰা নাছিল ময়ে বিচাৰিছিলোঁ যে যোৰহাটত যাব লাগে কিন্তু এইটো চৰকাৰী সিদ্ধান্ত নহয় এইটো পৰিয়ালৰ সিদ্ধান্ত গতিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰণোজ পেগুক মই 2-3 বাৰ পঠাইছোঁ গৰিমাক ক'বৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া চ' ইমান ষ্ট্ৰং ইমোশ্যন কেতিয়াবা ৰণোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকৈ কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকৈ না কৰিব পাৰিম গতিকে এই বস্তুটো অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আৰু যোৰহাটত তেওঁৰ উচ্ছেদ লৈ তেওঁৰ স্থিতিক মানুহে বহুত বেয়া পাইছিল এতিয়া তেওঁ সেইটো মানুহৰ ইমোশ্যনৰ লগত প্লে কৰিব খুজি আছে তেওঁ ইট ইজ পিয়'ৰ হি ইজ প্লেয়িং এ পিয়'ৰ পলিটিক্স কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এইটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত ছ'চিয়েল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গ'লোঁ মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব নাযায় কোনে মুখাগ্নি কৰিব গতিকে মাক আৰু এজন সন্তানৰ মৃত্যুত মাকৰ দুখ স্বামীৰ মৃত্যুত পত্নীৰ দুখ তাৰ লগত আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি
কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালৈ তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ আপোনালোকে কৰি ল'ব মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বা বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম এই যিটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন এফআইআৰ দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত এফআইআৰ হ'ব কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে গতিকে এইবিলাকতো চব এফআইআৰ হ'ব যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই এখন শৱযাত্ৰা পাৰ্থিৱ শৰীৰলৈ যাত্ৰাত এজনো মদ খোৱা মানুহ থাকিব পাৰে নেকি এইটোতো মইতো নীৰৱে সহ্য কৰিব নোৱাৰোঁ এটা পৰ্যায়লৈকে সহ্য কৰিম কিন্তু মই মুখ্যমন্ত্ৰী আসনত বহি আছোঁ মইতো হ'ব দিব নোৱাৰোঁ এটা পৰ্যায়লৈকে ইউ কেন কম্প্ৰমাইজ ঠিক আছে কিন্তু যিটো সিদিনাখন যিটো এজন ল'ৰাই কৈছে হল্টিং কিয় নাই কংগ্ৰেছে সেইটো ৰিটুইট কৰিছে হল্টিং বুলি কোন শ্ৰেণীৰ মানুহে কয় আপোনালোকে নিজে বুজি ল'ব যে জুবিনৰ নামত হল্টিং কিয় লগোৱা নাই চ' আৰু কংগ্ৰেছ দলে দ্য টুইট হেজ বিন ৰিটুইটেড বাই দ্য কংগ্ৰেছ পাৰ্টি আমি একো কোৱা নাই ঠিক আছে আমি এটা কথা বুজিব লাগে যে ইট ইজ নট এ টাইম টু প্ৰভোক আমি জুবিনক সম্পূৰ্ণ মৰ্যাদা সন্মান মৰম আদৰেৰে বিদায় দিব লাগে ইমান দুখ লগা কথা হৈছে কোনোবাই গৈ পত্নীৰ বিৰুদ্ধেও কিছুমান অশোভনীয় শব্দ আজি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এইটো অসমীয়াৰ চৰিত্ৰ এইটো নহয় এইটো অসমীয়া মানুহ এইটো হ'ব নোৱাৰে এজন সন্তানৰ মৃত্যুত মাতৃ পত্নীৰ স্বামীৰ মৃত্যুত পত্নী এই দুখৰ লগত কোনো অনুৰাগীয়ে কম্পিট কৰিব নোৱাৰে মই অনুৰাগী হ'ব পাৰোঁ কিন্তু আই কেনট ৰিপ্লেচ যে গৰিমাৰ মনত যিখিনি দুখ কষ্ট আছে তাক মই ৰিপ্লেচ কৰিব নোৱাৰোঁ যি ধৰণৰ কথা কোৱা হৈছে কি কৰিব গোটেই জুবিনক এটা কণ্ট্ৰভাৰ্চিলৈকে যে গোটেই ব্যৱস্থাটো যদি কিবা হৈছিলে ছিংগাপুৰতকৈতো ভাল পুলিচ ক'তো নাই ৱৰ্ল্ড ৱাইড ছিংগাপুৰ পুলিচ ইজ টপ ৰেংক পুলিচ যদি কিবা হৈছিল ছিংগাপুৰেতো লগে লগে ধৰিব আমিও আছোঁ আপোনাৰো তথ্য দিয়ক CIDত আহি কিন্তু সামাজিক মাধ্যমত পত্নীৰ কথা এই কথাখিনি পত্নীৰ বিষয়ে যিখিনি কথা আজি লিখা হৈছে জুবিনে জীয়াই থাকোঁতে এইখিনি পঢ়িলে কিমান কষ্ট পালেহেঁতেন ডেফিনেটলি এইটো আমাৰ কিবা আছে আইনে ক'ব কিন্তু এইটোতো আমাৰ সংস্কৃতি হ'ব নোৱাৰে ইট কেনট বি আৱাৰ কালচাৰ
গতিকে জুবিনক বিনম্ৰতাৰে সৈতে মৰমেৰে আদৰেৰে বিদায় দিয়াটো আমাৰ দায়িত্ব তাৰ পিছত মইতো এইবিলাক কথা আপোনালোকক নকওঁ বুলি কৈ আছিলোঁ 2টা বজাৰ পিছত কালি CID অফিচত সময় লওক যে মোৰ ক'বলগীয়া আছে ধুনীয়াকৈ যাওক আজি তেওঁলোকে লিষ্টখনো বঢ়াই গৈ আছে মই অলপ আগতে ক'লোঁ প্ৰথম শ্যাম কানু মহন্ত এতিয়া তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা এইবাৰ তেওঁলোকে কোনোবা শেখৰ গোস্বামী মই চিনি নাপাওঁ আৰু সঞ্জীৱ নাৰায়ণ আকৌ এই এফআইআৰখন কোনে দিছে নাৰী মুক্তি বাহিনী বঙাইগাঁও আৰু এফআইআৰখন দিয়াৰ পিছত আকৌ এটা উঠাই ল'বৰ কাৰণেও গৈছে তাৰমানে এজাহাৰ 1 ঘণ্টা আগত দিছে আকৌ এটা উঠাই ল'ব গৈছে এইটোৰ লগত কেনেকৈ হ'ব পাৰিব আপোনালোকে কওকচোন আপোনালোকে খবৰ কৰক বঙাইগাঁৱত এজাহাৰো দিছে এজাহাৰখন দিয়াৰ লগে লগে মই গম পালোঁ ট্ৰান্সফাৰ হ'ল এতিয়া আকৌ তাৰ পৰা মোক কৈছে ছাৰ এইখন উঠাই ল'ব খুজিছে আৰু এইটো বস্তু এনেকুৱা নেকি যে আপুনি এবাৰ দিব উঠাই ল'ব গতিকে সেইকাৰণে মই কৈছোঁ যে তথ্য যদি আপোনালোকৰ লগত আছে খুব সুন্দৰ কৰি CIDক আহি দিয়ক আৰু মইতো বহুত বেছি মানে মইতো ভাবিবই নোৱাৰোঁ যে এবাৰ ছিংগাপুৰত পষ্টমৰ্টেম অটোপছি হোৱাৰ পিছত জুবিনৰ শৰীৰটো আকৌ এবাৰ কাটা কুটা কৰিম কিন্তু মইতো মোৰ ব্যক্তিগত অনুভূতিটো ইয়াত নহ'ব আই হেভ টু ডিচাইড এজ এ চিফ মিনিষ্টাৰ গতিকে ৰাইজে বিচাৰিছে মই কৰিব খুজিছোঁ কিন্তু মই ভাবোঁ কোনোবা এটা সময়ত আকৌ মোকে মানুহে প্ৰশ্ন কৰিব যে আপুনি কিয় কাটিলে কাৰণ এইবিলাকতো মেজৰিটি ভইচ নহয় দিজ আৰ ফ্ৰিঞ্জ এলিমেণ্টছ কিন্তু নকৰিলে ক'ব আকৌ নহয় মুখ্যমন্ত্ৰীয়ে কিয় কৰিব দিয়া নাই সেইকাৰণে মই ভাবোঁ যে অহাকালি দিনটো খুব সন্মানেৰে সৈতে জুবিন ডিজাৰ্ভ মোৰ জুবিনে আমাৰ পৰা বহুত মৰম বিচাৰে সি মৰমৰ আকলুৱা আছিল মৰম বিচাৰে তেওঁৰ এটা অত্যন্ত ধুনীয়াকৈ যোৱাকালি আমি অহাকালি তেখেতক বিদায় দিব লাগে আৰু তাৰ পিছত যি আছে তেওঁ সিখন দেশলৈকে যাওক তাৰ পিছত আমি কথাবোৰ নিশ্চিতভাৱে পাতিম আৰু এটা কথা আপোনালোকক ক'ম যে আজি 12টাত আমি সৰু সজাই দৰ্শন আমি বন্ধ কৰিম ভিতৰত যিখিনি সোমাই থাকে তেওঁলোকে 1.5 ঘণ্টা আৰু থাকিব যাতে ৰাতিপুৱা পোষ্টমৰ্টেমৰ কাৰণে আমি পাৰ্থিৱ শৰীৰটো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ Mr. Chief Minister, you have yourselves clarified, but don't you think that your decision, as you have put it, would also give a perspective that the government is bowing down to some fringe elements? Look, you have to bow down sometime because otherwise there will be a lot of question on many people. That is why sometime you have to bow down to the people's demand even if they are in minority and that is democracy in India. So it is, you do not go by your own judgment all the time. You have to bow down particularly in this sensitive period. I think you have to go by the people's wish although they may be in minority. যোৱাকালি নিউজ 18ৰ কেমেৰা এটা ভঙা হৈছে আৰু ছোৱালী সাংবাদিককো অত্যাচাৰ কৰা হৈছে আৰু এইবিলাক সব জুবিনে ভনীয়েকৰ দৰে ভাবিছে মোৰতো সাংবাদিকৰ লগত ইমান ভাল সম্পৰ্ক নাই আপোনালোকে জানে যে মোৰতো ভিউজ আৰ ডিফাৰেণ্ট কিন্তু যিকেইজনী ছোৱালীক কালি তাতে কৰা হৈছে 2 গৰাকীকে জুবিনে নিজৰ ভনীয়েকৰ দৰে ভাবিছিল সাংবাদিকৰ কেমেৰাও ভাঙিলে কালি মই আপোনালোকক পিছত ফটোগ্ৰাফ দেখুৱাম এইবিলাক কৰ ল'ৰা কি কথা আহি যায় অৰিজিনেল জুবিন অনুৰাগীৰ সংখ্যাটো ইয়াতকৈ বহুত বেছি অৰিজিনেল যি জুবিন অনুৰাগী আছে এই সংখ্যাটো বহুত ডাঙৰ বাট কেইজন মানে এইটো হাইজেক কৰিব খোজে দিছ মানে আমিয়ে মানুহখিনিক যেনেকৈ আনিব লাগিছিল পানী খুৱাইব লাগে ধুনীয়াকৈ আহিব লাগে ফুল দিব লাগে 2 মিনিট সময় শৰীৰটোৰ কাষত থিয় হ'ব লাগে যাব লাগে দে ডিড নট এলাউ আছ টু ডু এনিথিং আমি যিমান ধুনীয়াকৈ কৰিব খুজিছিলোঁ যে যিখিনিয়ে বেছি সময় কটাব খোজে সন্মুখত গোলটো কাটি দিছিলোঁ তাতে বহি থাকিব প্ৰে কৰিব ধুনীয়াকৈ পাৰ হৈ যাব আৰু কোনোবাই থাকিব খুজিব আগত হেঙাৰ এটা বনাই দিছিলোঁ গোটেই কোনো there is no order
আৰু মইতো জুবিনৰ শৰীৰটো সন্মুখত লৈতো পুলিচক লাঠি চাৰ্জ কৰি ইয়াত মই সেইটোকে কৈছোঁ যে তাতেতো মই লাঠি চাৰ্জ কৰিব নোৱাৰোঁ আৰু সেইটোকে কৈছোঁ যে দেয়াৰ ইজ মিছমেনেজমেণ্ট কিন্তু সেই মিছমেনেজমেণ্টটোৰ কাৰণে মোৰো দুখ লাগিছে যে মই ভাবামতে আমি কৰিব পৰা নাই বিকজ অফ দিছ ফেক অনুৰাগী সঁচাখিনিয়ে বিচাৰে যে ভাল হওক আৰু আপোনালোকে মোক কওক কোনোবাই পাৰ্থিৱ শৰীৰত মাল্যাৰ্পণ মদ খাই হ'ব পাৰে নেকি এইটোতো অসমত আগে পিছে কেতিয়াও হোৱা নাই আৰু জুবিনৰ দৰে আৰু এটা সম্পদ অহা 50 বছৰ অসমে নাপায় another 50 years জুবিন গাৰ্গ নোলাব ভূপেন হাজৰিকাৰ পিছত জুবিনৰ পিছত আৰু এজন নোলাব যাক আমি গণশিল্পী বুলি কওঁ মানুহৰ মাজত থাকি বম্বেত গান গোৱা বহুত মানুহ ওলাব পাৰে কিন্তু মানুহৰ মাজত থাকি মানুহৰ কথা কোৱা আৰু এজন শিল্পী অসমে নেক্সট 50 ইয়াৰ্ছত নাপায় and he doesn't deserve it আজি কিমান আপোনালোকে তাত দেখিলেহেঁতেন জুবিনক যদি আমি ভাল কৰি থ'ব পাৰিলেহেঁতেন তাত দিব্যাংগ অজস্ৰ দৃষ্টিহীন কিমান মানুহ তাতে গ'লহেঁতেন জ্যেষ্ঠজন কিমান মানুহ তাতে গ'লহেঁতেন কিন্তু আমি কি কৰিব পাৰোঁ আমিতো আৰু জুবিনক সন্মুখত ৰাখি লাঠি চাৰ্জ কৰিব নোৱাৰোঁ জুবিনক সন্মুখত ৰাখি we cannot take actions সেইকাৰণে মই কৈছোঁ জুবিন যাওক গৈ 2টা বজাত after that they will see what government can do স্যার বৰাকবাৰীলৈকে যাব নেকি স্যার ভস্মটো তেনেকুৱা নতুন নকৰিব ভস্মটো এনেকুৱা বস্তু যে যাক লাগে তেওঁলোকে লৈ যাব পাৰিব আমি যোৰহাটলৈকে লৈ যাম মানে কালি যিটো গধূলি হৈছিলে সিদিনাখন যদি কিবা কাৰণত প্লেনখন দেৰি নহয় যদি মৃত শৰীৰটো নিশা আহিলেহেঁতেন মানে কমিশনাৰে মোকো ক'লে যে ঠিক আছে দেৰি হৈছে যদি ছাৰ অলপ দেৰিয়ে হওক আপুনি কৰিব নালাগে দিনৰ পোহৰত আহক যদি এজ শিডিউল আমি যদি 3টাত আহি পালোহেঁতেন এইটোতো কাৰো হাতত চিটুৱেশ্যনটো নাথাকিলেহেঁতেন আৰু এইবিলাক কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে আৰু জুবিনৰ যদি পত্নীও কিবা এটা কৈছে আৰে আপুনি নেকি জুবিনৰ মালিক আৰে কোন হয় তেলে আপুনি হয় নেকি মানে যিটো পৰ্যায়ত লৈ গৈছে ইট ইজ নট ফেননেছ কিবা কৰি গণ্ডগোল এটা লগাব লাগে আৰু ইয়াততো মই ভাবোঁ যে পৰহিৰ পৰা চাৰ্টেন এলিমেণ্ট হেজ অলছ' জইন হেণ্ড যাতে গভৰ্ণমেণ্টখনক দিগদাৰত পেলাব পাৰে যোৱাকালি মই এটা নকওঁ যোৱাকালিৰ আজিতো ইট ইজ অৰ্ডাৰলি এটা ডিজিটেল চেনেলে মই নাম নকওঁ মই কটুতা নকৰোঁ যোৱাকালিৰ ফটোটো আজিৰ ফটো বুলি টুইট কৰি দিছে এতিয়া অথচ আজিতো গোটেই শান্তিত আছে মানুহ যাব পাৰে এইমাত্ৰ মোক পিজুছে দেখুৱাইছে যে যোৱাকালিৰ ফটো এটা আজিৰ বুলি টুইট কৰি দিছে সেইকাৰণে এইটো আৰু এনেকুৱা নহয় যোৰহাটত ইমান জানা শুনা শিক্ষিত মানুহ আছে যোৰহাটৰ মানুহে নাজানে নেকি যে ফুলা ডেড বডি এটা ফুলা পাৰ্থিৱ শৰীৰ এটা পেট ফুলা মুখ ফুলা আপোনালোকে নিজে দেখিছে কলা পৰি যোৱা এইটো এনেকৈ কথা নেকি যে 1 ঘণ্টাৰ কাৰণে যোৰহাটত লৈ আহক সেই যোৰহাটত গৈ পোৱাৰ পিছত যে তাত 1 ঘণ্টাই থাকিব তাৰ গেৰেণ্টি কোনে ল'ব আৰু যোৰহাটত যোৱাৰ পিছত 6 ঘণ্টা হ'ব পাৰে 7 ঘণ্টা হ'ব পাৰে এদিন হ'ব পাৰে ডিপেণ্ডছ অন দ্য ক্ৰাউড সেই মানুহকেইজনে সিদ্ধান্ত ল'ব নেকি যে 1 ঘণ্টাতে আমি ঘূৰাই পঠাই দিম যোৰহাট যাবৰ কাৰণেতো যোৰহাটেদি যাব লাগিব নগাঁৱেদি যাব লাগিব মৰিগাঁৱেদি যাব লাগিব কি ভাবি আছে লগতকৈ 26ত ভোট নিদিব আৰে তেনেকুৱা ভোট নালাগেও ন যি মানুহে জুবিনৰ পাৰ্থিৱ শৰীৰটোত এনেকুৱা অৱস্থা জানিও এনেকুৱা মেডনেছ
ফেননেছ ইজ ডিফাৰেণ্ট থিং তেনেকুৱা ভোটটো আপোনাক সেনেকুৱা ভোট ল'লে আপুনি কি কৰিব কিন্তু যোৰহাটৰ পজিটিভ মানুহখিনিয়ে লগে লগে কৈছে ভাই গৰিমাই যদি নিবিচাৰে মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে যোৰহাটত সংস্কৃতিবান মানুহ আছে শিক্ষিত মানুহ আছে এই মানুহখিনিয়ে যোৰহাটক ৰিপ্ৰেজেণ্ট নকৰে 1.5 মাহ আগতে জুবিন গাৰ্গক বেয়াকৈ গালি পৰা মানুহজনে যোৰহাটৰ সেন্টিমেন্টক ৰেসপেক্ট নকৰে আপোনালোকক মই ভিডিঅটো পাৰ কৰাই দিম আপোনালোকে নিজে চাব মোৰটো লাজ লাগে দেখুৱাবৰ কাৰণে গতিকে এইটোতো আৰু এইটোও জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ লৰা হলে মোৰ দেউতা হলে মই আই ক্যান টেক এ ডিসিশন মই কেনেকৈ লৈ যাব পাৰো গতিকে এই কথাবিলাক মই ভাবো যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে আৰু এটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশনত লৈ যাব নালাগে আৰু কোনো অসমীয়াই নিবিচাৰে এটো কালি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ইউনিভাৰ্সিটি কলেজ সমগ্ৰ অসমতে বন্ধ থাকিব সৰকাৰি অফিস খালি কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব বাকি জায়গাত সৰকাৰি অফিস খোলা থাকিব এটা বিশেষ বিষয় কিয় আজি 5খন জিলা শান্তিপূৰ্ণভাৱে ভোটদান হৈছে 35 লক্ষ জনতা অংশগ্ৰহণ কি ক'ব সক বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা বৃহৎ বিজয় প্ৰথমবাৰৰ বাবে বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন হৈছে বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে জুনে নিযুকক কিয় বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাম এই অভূতপূৰ্ব নিৰ্বাচনৰ বাবে অলমোষ্ট 70% পোলিং হৈছে বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে কিন্তু তেওঁলোকে গণতন্ত্ৰক বিটিআৰত পুনৰ প্ৰতিষ্ঠা কৰিলে আৰু মই ভাবো যে ই এটা নতুন আৰম্ভণি হ'ল কোনো ৰাজনৈতিক দলৰ এজন প্ৰাৰ্থীৰ ওপৰতো অত্যাচাৰ হোৱা নাই কোনেও কাকো গালিগালাজ কৰা নাই বিক্ষিপ্ত দুই এটা ঘটনাক বাদ দি অত্যন্ত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে ই এটা বহুত ইতিবাচক দিশ কঢ়িয়াই আনিছে কোনো বড়ো নন বড়ো পলিটিক্স নাছিলে তাত কোনো যে আমি জিকিবই লাগিব সকলোৱে ডেমক্ৰেসি মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোট গণনাটো মই অনুৰোধ কৰিম কোনোবা জিকিব কোনোবা হাৰিব কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি Mr. Chief Minister, you have highlighted the unruly behavior of the crowd. Tomorrow also crowd management will be a concern for you. Tomorrow also it will be concern, but as long as Zubeen is there, I am restrained. Because Zubeenor mitra khoritu honmukhot rakhi, I cannot do anything. So somehow we will organize it. Kino tato kunubai jodi orderly aha kore, management aha kore, moi najanu kiman dur moi koribo parim. Hekarne moi ৰাইজক এইটোকে অনুৰোধ কৰিম যে জুবিনৰ সমাধিটো সদায় থাকিব সমাধিত গৈ আমি সদায় সেৱা কৰিব পাৰিম টেলিভিছনত আপোনালোকে লাইভ টেলিকাষ্ট কৰক সকলোৱে তাক চাওক কিন্তু তাতে যোৱাৰ কাৰণে তাৰ লোকেল মানুহে মোক কোৱা মতে বহুত হ'ব সেই অঞ্চলটোৰ তাতে যাই কোনোবাই যদি আশা কৰে যে চৰকাৰে মোক চকী এখন দিয়ক চৰকাৰে মোক পাছ এখন দিয়ক সেইটো আশা কৰিব নোৱাৰো মই আমাৰ মন্ত্ৰীসকলক অলপ আগতে মিটিং কৰি কৈছো যে আপোনালোকে সাধাৰণ জনতাৰ দৰে যাব লাগিব ইনফেক্ট মই নিজেকো মাইনাস কৰিব খুজিছিলো কিন্তু অসমৰ জনতাৰ হৈ জুবিনক মালা এধাৰি মই দিব লাগিব নহলে অসুবিধা হ'ব নহলে সেই ভিৰত তাতে গৈ মোৰো সিআৰপিটি সোমাই যাওঁ মই নিজেও বিচৰা নাছিলো কিন্তু কৰ্তব্যটো পালন কৰিব লাগিব কাৰণ আমি এখন লিষ্ট বনাইছো চিফ জাস্টিস স্পিকাৰ যদি গভৰ্ণৰে বহুত ইচ্ছা কৰে গভৰ্ণৰ কিৰণ ৰিজিজু সৰ্বানন্দ সোণোৱাল মেঘালয়ৰ পৰা অহা প্ৰতিনিধি দল যিখিনি খুব গণি আমি কৰিছিলো